আজি মোৰ ভাতৰ থালিখনত আছে ইফালে আছে মাছ, চালানী মাছ, ইফালে আছে আলু, চালানী মাছৰ আঞ্জা, ইফালে আছে তিতা কেৰেলা ভাজি, ইফালে আছে লেচেৰা আলু ভাজি। আৰু আপোনালোকে খালনে যদি খোৱা নাই খাই বুলিওক আৰু মোৰ চেষ্টা কাৰণে এনজয় কৰক। মজা তিতা কেৰেলা ভাজি।
ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই